নমস্কাৰ। ৰজনীকান্ত বৰদলৈৰ প্ৰথম উপন্যাসখনৰ নাম কি? উত্তৰ মিৰিজীয়ৰী। এইখন প্ৰকাশ পাইছিল 1894 চনত। ৰামায়ণৰ ওপৰত আধাৰিত প্ৰথমখন অসমীয়া নাটকৰ নাম কি? উত্তৰ ৰাম বিজয়। প্ৰথম অসমীয়া উপন্যাসখনৰ নাম কি? উত্তৰ ভানুমতী। প্ৰথম অসমীয়া মুদ্ৰিত পুথিখনৰ নাম কি? উত্তৰ ধৰ্মপুস্তক। অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন কেতিয়া আৰু কোন ঠাইত হৈছিল? 1970 চনৰ ডিচেম্বৰ মাহত হৈছিলে শিৱসাগৰ জিলাত আৰু সভাপতিত্ব কৰিছিল প্ৰপন্নাথ গোহাঞিবৰুৱা। অসম সাহিত্য সভাৰ প্ৰথম সম্পাদক কোন আছিল? উত্তৰ শৰৎচন্দ্ৰ গোস্বামী। অসম সাহিত্য সভাৰ প্ৰথম মহিলা সভাপতি কোন? উত্তৰ নলিনীবালা দেৱী। অসম সাহিত্য সভাৰ আদৰণি গীতটিৰ নাম কি আৰু কোনে ৰচনা কৰিছিল? উত্তৰ চিৰচেনেহী মোৰ ভাষাজননী। ৰচনা কৰিছিল মিত্ৰদেৱ মহন্ত। প্ৰথম অসমীয়া সাহিত্যিক পেঞ্চনাৰ কোন? প্ৰপন্নাথ গোহাঞিবৰুৱা। প্ৰথম অসমীয়া অভিধান হেমকোষ কোনে সম্পাদনা কৰিছিল? উত্তৰ হেমচন্দ্ৰ বৰুৱা। প্ৰথম অসমীয়া অনাতাঁৰ নাটক কোনখনৰ নাম কি? উত্তৰ বীণ বৈৰাগী। সুগন্ধি পখিলাৰ কবি নামেৰে কোনজন কবি খ্যাত? উত্তৰ হীৰেন ভট্টাচাৰ্য। প্ৰথম অসমীয়া শিশু আলোচনীখনৰ নাম কি? ল'ৰা বন্ধু। ৰচনা কৰিছিল গুণাভৈৰাম বৰুৱা। কাক অসমীয়া সাহিত্যত ব্যাস নামেৰে জনা যায়? উত্তৰ ৰাম সৰস্বতী। অসমীয়া ভাষাত কোনে ৰামায়ণ অনুবাদ কৰিছিল? উত্তৰ মাধৱ কন্দলী। মহাভাৰত কোনে অসমীয়ালৈ অনুবাদ কৰিছিল? উত্তৰ ৰাম সৰস্বতী। ৰামায়ণৰ ওপৰত আধাৰিত প্ৰথমখন অসমীয়া নাটকখনৰ নাম কি? উত্তৰ ৰাম বিজয়।